কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ৰূপায়ণৰ কৰাত বিফল ঠিকাদাৰ। চিপাঝাৰ বিশুদ্ধ খোৱাপানীৰ যোগান প্ৰকল্প নিৰ্মাণ কামত অনিয়মৰ অভিযোগ। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিত বিসংগতিৰ অভিযোগ। ঘটনা হৈছে চিপাঝাৰ। পৰৱৰ্তীবাৰ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ ৰূপায়ণ কৰাত এইবাৰ বিফল ঠিকাদাৰ। শেহতীয়াকৈ কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে ৰাজ্যৰ জল জীৱন মিছন আঁচনি বিশুদ্ধ খোৱাপানীৰ যোগান প্ৰকল্প নিৰ্মাণ কামৰ অনিয়মৰ অভিযোগৰ এক তথ্য। সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাৰ প্ৰবজ্ৰতো জল জীৱন মিছন আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত বিসংগতি হৈছে তথা বিসংগতিৰ এক অনিয়ম সংঘটিত হোৱাৰ খবৰ আহি পৰিছে। টিপকাই নেপালী বস্তিৰ ৩ বছৰ আগতেই কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন আঁচনিৰ জৰিয়তে এটা বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ঠিকেই, কিন্তু সেই ঠিকা লাভ কৰা ঠিকাদাৰজনে আধাতেই নিৰ্মাণ কাম বন্ধ কৰি উধাও হোৱাত অঞ্চলটোৰ ৰাইজে এটা বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ঠিকাদাৰ প্ৰতিটো ঘৰতে পানী যোগান দিয়াৰ বাবে যিসমূহ নল স্থাপন কৰিছিল সেই নলসমূহ এতিয়া ভাঙি চিঙি মাটিত পৰি থকাৰ লগতে পানী যোগান কেন্দ্ৰটোত এতিয়া ঘন জংঘলে আৱৰি ধৰিছে। স্থানীয় পাহাৰীয়া ৰাইজে এতিয়া পানী যোগান প্ৰকল্পটো সোনকালে পুনৰ নিৰ্মাণ কৰি ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰক দাবী জনাইছে। এইটো আমাৰ এই যে হেৰি হয় জল জীৱন মিছন আমাৰ টিপকাই নেপালী বস্তি, এইটো মানে আমাৰ কণ্ট্ৰেক্টাৰে 2 বছৰ আগত কৰি গৈছিলে। এতিয়া মানে কামটো হোৱা নাই, কমপ্লিটেই হোৱা নাই। গাঁৱৰ মানুহবিলাক পানীৰ কাৰণে বহুত হাহাকাৰ হৈ আছে। আৰু আমাৰ এতিয়া PPF চৰকাৰ হৈ আছে। আগ্ৰামা ছাৰে মানে যোনে কণ্ট্ৰেক্টাৰ কৰি আছিলে এইটো মানে মাতি পেলাই একেবাৰে কণ্ট্ৰেক্টাৰক কামটো কৰি দিব লাগে সোনকালে। কিমান দিন আগতে আচলতে কামটো আৰম্ভ হৈছিল? মোটামুটি 2023 হৈছিল কামটো। আৰু ঠিকাদাৰ কিমান দিনৰ পৰা কাম কৰা নাই ইয়াত? 1 বছৰমান হ'ল কাম নকৰাটো। 1 বছৰ পৰা ইয়াত কাম কৰা নাই। ইয়াতে দেখা গৈছে যে পাইপবিলাক আচলতে ইমান ভাল পাইপ দিয়া নাই, কি ক'ব? এইটো কণ্ট্ৰেক্টাৰৰ পৰা এইটো মানে এই ডুপ্লিকেট পাইপ দি পেলাই মানে কামটো কৰি গ'ল আৰু এতিয়ালৈকে মানে এইটো কমপ্লিট কৰা নাই। এতিয়া ইঞ্জিনিয়াৰ আহিছিল না? ইঞ্জিনিয়াৰটো আহিছিলে। কি কৈছে? ইঞ্জিনিয়াৰৰ আহাটো মানে মই নাছিলে এইদিনা। কি কৈছে কি কোৱা নাই মই গম নাপাওঁ আৰু। এতিয়া আপুনি চৰকাৰক কি আহ্বান জনাব? আমাৰ চৰকাৰৰ অনুৰোধ, আমাৰ এতিয়া BPF চৰকাৰ হৈছে আমাৰ আগ্ৰামা ছাৰ, আমাৰ অনুৰোধ কৰিলোঁ যোনে কণ্ট্ৰেক্টাৰে কাম কৰিছিলে তাক মানে ছাৰে কৰিব দিব লাগে।